নমস্কাৰ, মই জেস্মিনাৰা চুলতানা পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে, মোৰো ভালেই। বহুদিনৰ মূৰত এটা লং ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহিলোঁ। যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজি আমি কথা পাতিবলৈ খুজিছোঁ আমাৰ মৰমৰ সকলোৰে হিয়াৰ আমৰটো জুবিন দাৰ বিষয়ে। যিহেতু আমি আজি ইমান দিন ধৰি জুবিন দাৰ ন্যায়ৰ পিছত দৌৰি আছোঁ, তেখেতৰ মৃত্যু কেনেকৈ হ'ল, কি হ'ল আমি জানিব বিচাৰি আছোঁ, কিন্তু এতিয়ালৈকে আমি তেনেকুৱা কোনো উত্তৰ সঠিক পোৱাই নাই এতিয়ালৈকে। আৰু আগলৈ নাজানো পাম নে নাই, কিন্তু তথাপিও আমাৰ আইনখনৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে, অসম পুলিচৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। আমি এটা সঠিক উত্তৰ পাম বুলি আশা নিশ্চয় কৰিছোঁ। বৰ্তমান আমি নিবিচাৰোঁ, আমাৰ মৰমৰ জুবিন দাই কোনোদিন বিচৰা নাছিলে যে তেখেতৰ লগত কোনো ৰাজনীতি হওক বা তেওঁৰ মাজত ৰাজনীতিৰ কোনো কথা আহক, কাৰণ তেওঁ সদায় ৰাজনীতিৰ পৰা নিজকে আঁতৰাই চলিছিল আৰু তেওঁ আমাৰ দৰে সাধাৰণ জনতাৰ মাজত আছিলে। সেইকাৰণে সেই বিশেষ ব্যক্তিজনক ৰাজনীতিৰ মাজলৈ টানি নানিবলৈ সকলোকে অনুৰোধ কৰিছোঁ, কাৰণ আপোনালোকে সকলোৱে জানে তেওঁ কি বিচাৰিছিল। তেওঁ যিখন অসম বিচাৰিছিল সেইখন অসম আমি সকলো অসমীয়াই মিলি দিছোঁ। আমি সদায় একেলগত থকাটো বিচাৰিছিলে। কোন হিন্দু, কোন মুছলিম, কোন খ্ৰীষ্টান তেখেতে বিচাৰ কৰা নাছিলে, সকলোকে মানুহ বুলিয়ে ভাবিছিলে। আৰু আমিও আজি এটাই বস্তু জানো যে আমি সকলো এখন সমাজত এখন ঘৰৰ দৰে থাকিব লাগে আৰু আমি অন্যায়ৰ বিৰুদ্ধে মাত মাতিব লাগে। কিন্তু এইখিনি সময়ত আমাক এইবোৰ নালাগে। পৃথিৱীত কি হৈ আছে সেইবোৰ আমাৰ জনাৰ কোনো ইচ্ছা নাই। আমি নিবিচাৰোঁ জানিবৰ কাৰণে। আমি এটাই বিচাৰোঁ যে বৰ্তমান জুবিন দাই কেনেকৈ ন্যায় পাব, সেইটোৰ ওপৰতে আমি গুৰুত্ব দি আছোঁ। দিনে ৰাতি এটাই কথা মনত আহি আছে, জুবিন দাৰ কেনেকৈ কি হ'ব পালে, আৰু সেইখিনি আমি জানিব লাগিব। আমি অসমীয়া হয়, আমি জুবিন দেশৰ মানুহ হয়। আমি জুবিন গাৰ্গক সৰুৰে পৰা পাইছোঁ, তেওঁক অনুসৰণ কৰি ডাঙৰ হৈছোঁ। সুখে দুখে, আকাশে বতাহে, জন্ম মৃত্যু সকলো সময়ত তেওঁক পাইছোঁ। আৰু আজি সেইজন ব্যক্তি আমাৰ মাজত নাই। কেনেকৈ নাই, তেখেতৰ কি হ'ল? তেখেত যোৱাৰ সময়ত সুস্থ আছিলে, কিন্তু তাত ইমান অসুস্থ অৱস্থাটো তেওঁলোকে কিয় পানীত যাবলৈ দিলে? তেওঁৰ অৱস্থাটো তেওঁলোকৰ চকুত এবাৰো পৰা নাছিলে নেকি বাৰু? কি হৈছে, মানুহজন কিমান দুৰ্বল আছিলে দেখাতে গম পোৱা গৈছে ভিডিঅ'বোৰত। কিন্তু কি ক'ব, কিছুমান মানুহে ইচ্ছা কৰি কৰা কামত আমি কেতিয়াও বাধা দিব নোৱাৰোঁ। জুবিন দাই যাওঁতেও আমাক বহুত কিবা কিবি দি গ'ল, যিখন অসমক লৈ আমি গৌৰৱ কৰিব পাৰোঁ। আমি ক'ব পাৰোঁ আমি অসমীয়া বুলি। আমি জুবিন দেশৰ মানুহ। আমি জুবিন দাক জীৱনতে পাইছোঁ, তেওঁক চাইছোঁ আমি ওচৰৰ পৰা। আমি জুবিন অনুৰাগী আছিলোঁ। আমি বুকু ফুলাই ক'ব পাৰিম এতিয়া, আমাৰ কোনো শংকা নাই। আমি অসমীয়া বুলি আমাৰ এটা নিজৰ পৰিচয় আছে, আমাৰ এটা শক্তি আছে। আৰু জুবিন দাই কৈছিলে কেতিয়াও আমি বোলে কেতিয়াও হাৰ মানিব নালাগে, আমি ভয় কৰিব নালাগে, আমি সাহসেৰে আগুৱাই যাব লাগিব। এইখিনি সময়ত আপোনালোকে ৰাজনীতি নকৰিব। ৰাজনীতিৰ কথা ইয়াত আহি নপৰে। আমি ভোট কাক দিম সেইটো আমাৰ বিবেক আছে, আমি নিজে বিচাৰ কৰি ভোট দিম। কাৰণ আমি এখন স্বাধীন দেশৰ নাগৰিক হয়। আমি ভোট কাক দিম সেইটো আমি নিজেই বিবেচনা কৰিব পাৰোঁ। আমাক কোনোৱে জোৰ জুলুম কৰিব নোৱাৰে। আৰু বৰ্তমান ইলেকশ্যন অহা নাই। ইলেকশ্যন যেতিয়া আহিব তেতিয়া আমি নিজেই ডিচাইড কৰিম আমি কাক ভোট দিম, কোন জিকিব, কোনে চৰকাৰ গঠন কৰিব। সেইটো এতিয়া বিষয় নহয় আলোচনা কৰাৰ। এতিয়া বিষয় হৈছে জুবিন দাই কেনেকৈ ন্যায় পায়, জুবিন দাইক কেনেকৈ ন্যায় দিব পাৰি, সেইটোৰ বিষয়ে মাত মতাৰ। ইয়াতে কাৰ গাৰ্লফ্ৰেণ্ড, বয়ফ্ৰেণ্ড, হাজবেণ্ড, ৱাইফ সেইবিলাক বিচাৰ কৰা এতিয়া আমাৰ ধৈৰ্য আৰু শক্তি নাই। ফানি ভিডিঅ' বনাবৰ কাৰণে মন নাই, আৰু বনাব মন থাকিলে চাগে বহুতেই বনালোঁ হয়। ইমান দিনেতো মনে মনে আছিলোঁ, কাৰণ যিজন মানুহক অন্তৰৰ পৰা ভাল পাইছিলোঁ সেই মানুহজন এতিয়া লগতেই নাই। কি ভিডিঅ' বনাম, কাক লৈ বনাম, তেখেতৰ হৈ ক'বৰ ভাষা নাই। এতিয়ালৈকে শ্মশানত মানুহ থৈ অহাহে দেখিছিলোঁ, কিন্তু মানুহ থৈ অহাৰ পিছত শ্মশানত ঘূৰি চোৱা মানুহ দেখা নাছিলোঁ। কিন্তু জুবিন দাৰ ক্ষেত্ৰত চাওকচোন, সেই ঠাইখিনিকে মন্দিৰ বা তীৰ্থস্থানলৈ ৰূপান্তৰিত কৰি দিলে মানুহে। কিমান ভাল পাব পাৰে, তেওঁৰ ভিতৰত কিমানখিনি শক্তি আছিলে সেইটো অনুভৱ কৰি চাব এবাৰ। পৃথিৱীৰ ভিতৰত চাগে তেওঁৱে প্ৰথমজন মানুহ নেকি
মই ভাবোঁ তেনেকৈ, হয়তো মোৰ ভুল হ'বও পাৰে, যদি তেতিয়াহ'লে ক্ষমা কৰি দিব। আৰু বিশ্ব অভিলেখ গঢ়ি যোৱা এজন মানুহ, যাক পৃথিৱীৰ সকলো মানুহে এতিয়া চিনি পায়, ভাল পায়, তেওঁৰ কথা গুণ গৰিমা আলোচনা কৰে, আৰু সেই মানুহজনৰ লগত ৰাজনীতি হোৱাটো আমি একেবাৰে সহ্য কৰিব নোৱাৰোঁ। তেওঁৰ লগত অন্যায় হোৱাটো আমি কেতিয়াও ভাবিবই নোৱাৰোঁ। আৰু আমি এতিয়াও ভাবোঁ যে তেখেতৰো মৃত্যু হ'ব পাৰেনে? ইমান ভালপোৱা মানুহ এজনক হেৰাই যাব পাৰেনে এনেদৰে? কেতিয়াও কল্পনাই কৰা নাছিলোঁ তেওঁক হেৰুৱাম বুলি, কিন্তু আজি বাস্তৱ হয়, কিন্তু তথাপিও মনটোৱে নামানে যে তেখেত নাই বুলি। এতিয়াও লাগে তেখেত জীয়াই আছে। সদায় অনুভৱ কৰোঁ, ৰাতি যদি শুওঁতেও তেখেতক দেখা পাওঁ, শুই উঠিও দেখা পাওঁ তেখেতক। কেতিয়াবা সপোনত তেনেকুৱাও হৈ যায় যে দাদা উঠি আহিছে, দাদাই কথা পাতিছে, দাদাই নতুন গানৰ কথা কৈছে, শুনা পাইছোঁ। তেখেতে কৈছে যে মই জীয়াই আছোঁ, চোৱা কিয় তোমালোকে অশান্তি কৰিছা, কিয় কান্দিছা। এতিয়াও যেন সেই চিতাত জ্বলি থকা জুইকুৰা চকুৰ আগত ভাহিও আহে। তথাপিও বিশ্বাস কৰিবলৈ বাধ্য নহয় মনটোৱে যে তেখেত নাই, তেখেতৰে সেইকুৰা চিতাৰ জুই দেখিছিলোঁ, সেইটো অনুভৱ মনত এতিয়াও নাহে। আৰু সেই মানুহজনৰ লগত থাকি একেলগতে কাম কৰি তেখেতক বদনাম কৰিবৰ কাৰণে কিছুমানৰ লাজ নালাগেনে? তেওঁলোকৰ মনত অলপ কিছুদিন আগততো তেখেতসকলৰ মনততো তেখেত দাদা হয়, বহুত ভাল হয়, তেখেতৰ কাৰণে তেওঁলোকেও ন্যায় বিচাৰিছিলে। যেতিয়া তেওঁলোকৰ নামটো আহি গ'ল, এতিয়া তেওঁলোকে তেখেতৰ চৰিত্ৰৰ ওপৰত আঙুলি উঠাবলৈ ধৰিলে। সেইজন ভগৱান তুল্য মানুহৰ চৰিত্ৰৰ ওপৰত আঙুলি উঠাবলৈ অকণমানো সংকোচ নালাগিলনে? নিজক বচাবৰ কাৰণে ইমান তললৈ নামিব পাৰে নেকি মানুহে? এটা অন্যায় কৰি উঠি সেই অন্যায়টোৰ শুধৰণি কৰিব চেষ্টা কৰিব লাগে। কিবা ভুল কৰিছে আপুনি ক্ষমা খোজক, আপুনি কওক যে মোৰ ভুল হৈছিলে বা মই এইটো কৰা নাছিলোঁ বুলি কৈ দিওঁ। কিন্তু এজন মানুহক এনেদৰে বদনাম দিয়াটো উচিত হয় জানো? সেইটো তেখেতসকলে ভাল কৰিছিল নে? যাৰে লগত থাকি তাকেই মাৰি পেলালে। তাকে নাজানো কি হৈছিলে, কি হোৱা নাই। বিদেশৰ সাগৰ, বিদেশৰ চহৰ, আমি তাতে নাছিলোঁ, আমি দেখা নাছিলোঁ, কি হৈছিলে সেইটো আমি অনুভৱ কৰিব নোৱাৰিম। আগতে সাগৰ ভাল পাইছিলোঁ বহুত, কিন্তু এতিয়া সাগৰলৈ ঘিণ কৰোঁ, কাৰণ সেইখন সাগৰে অতিকৈ মৰমৰ মানুহজনক লৈ গুচি গ'ল। এতিয়া আৰু বিদেশত যোৱা মন নাই। আগতে বিদেশত ফুৰিব যাবলৈ বহুত মন আছিলে, কিন্তু যেতিয়া আপোনজনক হেৰুৱালোঁ বিদেশৰ পৰা, সেই তেনেকৈ নশ্বৰতে লৈ অহা দেখিলোঁ, এতিয়া আৰু মন নাযায় তেনেকৈ যাবলৈ। এইখন ছিংগাপুৰৰ কথা মনত আনিবও নোৱাৰোঁ, এতিয়া ভাবিবও নোৱাৰোঁ যে আমি বুলি নকওঁ, মোৰ কথা কৈছোঁ মই ভাবিবও নোৱাৰোঁ সেইখন ঠাইৰ কথা এতিয়া। কাৰণ সেইখন ঠাইয়ে বেলেগ একো নুবুজায় এতিয়া, এটাই বুজায় যে তাতে আমাৰ দাদাক শেষ হৈ গ'ল। তাৰ পৰা দাদা হাঁহি হাঁহি যোৱা মানুহজন শব্দহীন হৈ ঘূৰি আহিলে। হাজাৰ হাজাৰ মানুহৰ চকুত চকু পানী আছিলে সেইদিনা। কিমান মানুহে কিমান ৰাতি উজাগৰে কটাইছে তাৰ কোনো ঠিকনা নাই। আৰু সেইখিনি মূল্য দিবৰ কাৰণে এতিয়া যিকেইজনে জানে সেইকেইজনে তেওঁৰ পৰা দূৰত ৰাখিছে। কথাখিনি ক'বই বিচৰা নাই কি হৈছিলে। যদি তেওঁৰ লগত একো অন্যায় হোৱা নাছিলে, তেওঁৰ মৃত্যু যদি সাধাৰণ মৃত্যুৱে আছিলে, আপোনালোকে ক'বলৈ কিয় ভয় কৰিছে যে তিনি সাধাৰণ মৃত্যু আছিলে বুলি? এনেকুৱা হৈছিলে দাদাৰ লগত বুলি ক'ব কিয় নোৱাৰে আপোনালোকে এইটোৰ পিছত কথা কিয় সলনি কৰি আছে? কথা সলনি কৰি আছে কোনোবাই এতিয়ালৈকে ষ্টেটমেণ্ট দিয়া নাই। তেওঁলোকে লাজ লাগিব লাগে। যিখন দেশত জন্ম হৈছে, যিখন দেশৰ বতাহ পানী বুকুত লৈ ডাঙৰ হৈছে, আজি সেইখন দেশৰ সেইজন মানুহৰ অনুৰাগী নহ'লেও তেওঁৰ লগত অনুৰাগী যদি নাছিলে, তেওঁৰ লগত ফুৰিব কিয় গৈছিলে আপোনালোকে? যাব নালাগিছিল ন? সেইটো ইয়ত পাৰ্টিত কিয় লৈ গৈছিলে আপোনালোকে তেওঁক? যদি আপোনালোকে তেওঁক ভালেই নাপায়, আজি তেওঁৰ ন্যায়ৰ কাৰণে আমি মাত মাতি আছোঁ। আমাক সত্যখিনি ক'বলৈ আপোনালোকৰ ভয় কিহৰ? আপোনালোকে ভয় কিয় খাইছে? আমাক জনাবলৈ ইমান ভয় কিয় লাগিছে আপোনালোকৰ? কি আছিলে এনেকুৱা ৰহস্য যিটো আমি জানিব নোৱাৰোঁ? আপোনালোকে আমাক জনাব নিবিচাৰে এনেকুৱা কি কথা আছিলে? পলিটিক্স নকৰিব বন্ধু, তেখেতে কৈ গৈছিলে। আৰু আমি তেওঁৰ লগত পলিটিক্স হ'বলৈ কেতিয়াও দিব নোৱাৰোঁ।
যেনেকৈ আমি হাজাৰ হাজাৰ জনতাই তেখেতৰ কাৰণে ৰাস্তাত ওলাই আহি কান্দিব পাৰিছিলোঁ, তেওঁক শ্ৰদ্ধাঞ্জলি দিব পাৰিছিলোঁ, তেওঁৰ ন্যায়ৰ হৈ আমি মাত মাতিবৰ কাৰণেও পাৰিম। কিন্তু আমি অসমক নেপাল নবনাওঁ, সেইটো মিছা কথা। কাৰণ এইখন জুবিনৰ অসম হয়, জুবিনৰ দেশ হয়, যিখন দেশক তেখেতে বহুত ভাল পাইছিলে, যিখন দেশৰ প্ৰতিটো বস্তুতে তেখেতৰ মৰম আছে, চাৰিওফালে স্মৃতি জড়িত হৈছে, সেইখন দেশ আমি তেনেকৈ ধ্বংস হৈ যাবলৈ নিদিওঁ। কিন্তু আমি একেলগে ৰাজপথলৈ ওলাই আহিব পাৰিম। তেখেতৰ যদি কোনোবাখিনিত ন্যায়ৰ কম হোৱা যেন অনুভৱ হয়, আমি নিশ্চয় যুঁজিম। আমি যুঁজি আছোঁ, যুঁজি যাম। আমি কাৰোলৈ ভয় নকৰোঁ, আমি কেতিয়াও হাৰ নামানো। কাৰণ আমি অসমীয়া হয়, আমি জুবিনদাৰ মানুহ হয়, আমি জুবিনদাক ভাল পাওঁ আৰু তেওঁক ন্যায় দিবৰ কাৰণে আমি যুঁজিব পাৰিম। আজিলৈ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। কিবা যদি ভুল হৈছে তেনেহ'লে ক্ষমা কৰি দিব। নমস্কাৰ। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ।